নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক ক'বলৈ যাই আছো সাৰ ভ্যালু আপোনালোকে যেতিয়া নতুন মোবাইল এটা কিনে মোবাইলটোৰ বাকচত আপুনি নিশ্চয় লিখা থাকিব যে সাৰ ভ্যালু অমুক সাৰ ভ্যালু কিবা কিন্তু আপোনালোকে হেতু সাধাৰণতে গুৰুত্ব নিদিয়ে সাৰ ভ্যালু নো কি হয় সাৰ ভ্যালু নো কি আপোনালোকে গুৰুত্ব নিদিয়াৰ কাৰণো আছে কাৰণ হেতু পদকে বুজি পোৱা নাযায় আজি মই হেতু বিষয়ৰ ওপৰতে মই ভিডিওটো বনাইছো সাৰ ভ্যালু নো কি সাৰ ভ্যালুৰ বিষয়ে আমি কিয় জানিব লাগে আৰু সাৰ ভ্যালুটো আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাব পাৰে গোটেইখিনি বস্তু জনাৰ কাৰণে মই ভিডিওটো বনাইছো ভিডিওটো আপুনি হেকলৈকে চাই থাকিব নমস্কাৰ মোৰ নাম প্ৰাঞ্জল মোৰ চেনেল এনি টেক ফৰলৈ আপোনালোকক স্বাগতম জনাইছো আহক ভিডিওটো আৰম্ভ কৰো আমি মোবাইলত যেটো সাৰ ভ্যালু পাও হেতু জনাৰ আগতে আমি আপোনাক কেইটামান মই দুটামান কথা ক'ব বিচাৰিছো আপুনি প্ৰায় এটো কথা শুনা পায় যে খোৱা পাতিৰ তলত গাৰুৰ তলত আপুনি মোবাইলটো ৰাখিব নালাগে গোটেই ৰাতি বা মোবাইলটো যেতিয়া কম চাৰ্জ থাকে তেতিয়া মোবাইলটোৰ বহুত টাইম কথা পাতিব নালাগে বা মোবাইলটোৰ লগত বহুত টাইম কথা পাতিব নালাগে মোবাইলটো বুকুৰ ওপৰত ল'ব নালাগে মোবাইলটো এনি টাইম গাৰ কাষত ৰাখিব নালাগে কি হয় আমি ভাবো কি হয় কেন্সাৰ হ'ব তাৰ পৰা বহুত ধৰণৰ প্ৰবলেম হ'ব আমি মোবাইলটো ককালত লও যে ককালত যে আমি মোবাইলটো লও আমি বহুতে কও যে তাৰ কাৰণে আমাৰ পাথৰ হ'ব লিভাৰত সৰি লিভাৰত নহয় এটো লিভাৰত নাথাকে কিডনিত পাথৰ হ'ব হেতু আমি কও গতিকে এইবিলাক কথা আমি বিভিন্ন ধৰণৰ শুনি থাকো কিন্তু আসলতে হেবিলাক কথা হসানে আসলতে হেবিলাক কথা হসা নহয় আৰু হেবিলাকৰ লগতে সাৰ ভ্যালুটো জড়িত হৈ আছে কেনেকে মই আপোনালোকক বুজাই আছো আমি যে মোবাইলটো গাৰুৰ তলত ললে আমাৰ ব্ৰেইনৰ কেন্সাৰ হ'ব বা আমি বেয়া বুলি কও হয় তাৰ আমাৰ হে ধাৰণাটো জন্মাৰ এটা কাৰণ আছে যে আমাৰ আপোনালোকৰ হাতত যেটো মোবাইল আছে বা আপুনি বৰ্তমানো মোবাইলটো এই ভিডিওটো নিশ্চয় চাই আছে তো সেই মোবাইলটোৱে কি কৰে কিছুমান ৰেডিয়েশন এৰি দিয়ে ৰেডিয়েশন মানে যেতিয়া আপোনাৰ মোবাইলটোৱে বিভিন্ন ধৰণৰ সিগনেল বিভিন্ন ধৰণৰ ফোন কৰিলে কি হয় বা ফোন যায় ফোন আহে নেট অন কৰি থয় হেনেকুৱা ক্ষেত্ৰত কি হয় কিছুমান আপোনাৰ মোবাইলটোৱে ৰেডিয়েশন এৰি দিয়ে কিছুমান সিগনেল এৰি দিয়ে যিবিলাক কি হয় আমাৰ দেহাটোৱে এবজৰ্ব কৰি লয় মানে টানি লয় কম পাইছে টানি লয় কিন্তু কি হ'ব সেই যেটো টানি লয় সেই ৰেডিয়েশন লেভেলটোৱে কি কৰে যেতিয়া আপোনাৰ জোখতকৈ বেছি হৈ যায় তেতিয়া হয়তো হ'ব পাৰে যে আপোনাৰ কেন্সাৰ কৰিব পাৰে তাৰ এটা উদাহৰণ হৈছে যে এটমিক বোমা যেতিয়া বিস্ফোৰণ হৈছিল হিৰোশ্বিমা বা নাগাসাকিত আপোনালোকে জানে বহুত মানুহৰ তাৰ পিছত কি হৈছিল কেন্সাৰ হৈছিল কাৰণ ৰেডিয়েশনটো জোখতকৈ বহুত বেছিকৈ আমাৰ দেহাটোৱে টানি লৈছিল হয়নে আমাৰ মোবাইলটোৱে ৰেডিয়েশন এৰি দিয়ে কিন্তু সেই জোখটো হিমান লেভেলত নহয় আমাৰ মোবাইলটোৱে কিমান ৰেডিয়েশন এৰি দিব আপোনাৰ হাতত থকা মোবাইলটোৱে কিমান ৰেডিয়েশন এৰি দিব সেই যেটো জোখ সেই জোখটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ধৰি দিছে যে ইমান পৰিমাণত যদি ৰেডিয়েশন এৰি দিয়ে তেতিয়া আমাৰ দেহাটোৰ কাৰণে সেফ আমাৰ দেহাটোৰ একো নহয় তাতকৈ ওপৰত হলে আমাৰ দেহাটোৰ প্ৰবলেম হ'ব গতিকে সেই জোখটোক আমি সাৰ ভ্যালু বুলি কওঁ গতিকে সাৰ ভ্যালু মানে প্ৰকৃত সাৰ ভ্যালুৰ ফুল মিনিং হৈছে স্পেসিফিক এবজৰ্পচন ৰেট বুলি কয় তাক গভৰ্ণমেণ্টে কি ধৰি দিছে তাৰ যেটো ইউনিট ধৰি দিছে 1.6 ওয়াট পাৰ কেজি মানে তাতকৈ বেছি হ'ব নোৱাৰে 1.6 ওয়াট পাৰ কেজি মানে 1.6 ওয়াট আপোনাৰ বডি ওয়েটৰ পাৰ কিলোগ্ৰাম হিচাপত যদি এবজৰ্ব কৰে আপোনাৰ একো প্ৰবলেম নহয় তাতকৈ বেছি হলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ মতে হেতু প্ৰবলেম আহিব গতিকে আমাৰ ইণ্ডিয়াত যিবিলাক স্মাৰ্টফোন ম্যানুফ্যাকচাৰ হৈছে বা স্মাৰ্টফোন যিবিলাক মাৰ্কেটত আহিছে তাৰ যেটো সাৰ ভ্যালু হেতু 1.6 ওয়াট পাৰ কেজি তাতকৈ কম হ'ব লাগিব তাৰ সমান বা তাতকৈ কম হ'ব লাগিব তেতিয়াহে মাৰ্কেটত আহিব পাৰিব গতিকে আপোনাৰ হাতত যেটো মোবাইল আছে যদি ইণ্ডিয়ান কোম্পানীৰে হয় অবিয়াসলি ইণ্ডিয়ান কোম্পানীৰে হ'ব নিশ্চয় তেতিয়ালে হেতুৰ 1.6 ওয়াট পাৰ কেজি বা তাতকৈ তলৰ হ'ব সেই কাৰণে আপুনি চিন্তা কৰিব দৰকাৰ নাই যে মোবাইলটো কাষত আছে মানে আপোনাৰ বহুত কেন্সাৰ হ'ব কিবা হ'ব নহয় হেতু গভৰ্ণমেণ্টে অলৰেডি টেষ্ট কৰিয়ে থৈছে আপোনাৰ ইমান চিন্তা কৰিবলৈ কথা নাই তথাপিও হয় আপুনি খোৱাৰ টাইমত মোবাইলটো গাৰুৰ তলত ৰাখিব নালাগে তেতিয়া কি হয় নেট অন হৈ থাকিব আজিকালি 4G মোবাইল হয় বহুত ধৰণৰ ৰেডিয়েশন এৰি দিয়ে থাকে গোটেই ৰাতিটোৱে আপোনাৰ হে ৰেডিয়েশন বিলাক ধৰি থাকিব গতিকে আপুনি গাৰুৰ তলত হোৱাৰ এনি টাইম লৈ থাকিব নালাগে বা মোবাইলটো এনি টাইম কথা পাতি থাকিব কাণত লগাই হেতু নালাগে আপুনি যেতিয়াই পায় হেডফোন ইউজ কৰক বা লাউড স্পিকাৰ ইউজ কৰক বা ৰাতি আপুনি মোবাইলটো গাৰুৰ তলত নাৰাখিব অলপ দূৰত ৰাখক তো হেতুত কি হ'ব আপোনাৰ দেহাটোৰ কাৰণে সেফটি হ'ব হেতু নকৰিব কিন্তু এনেকুৱা নহয় যে ললে বুলি আপোনাৰ কেন্সাৰ হ'ব হেনকুৱা টাইপৰ কথা নাই কাৰণ গভৰ্ণমেণ্টে হেতু ৰুল ধৰিয়ে দিছে যে ইমান সেফটি নৰ্মছটো ধৰিয়ে দিছে
আৰু এটা কথা, আপুনি যদি আপোনাৰ মোবাইলটোত চাব বিচাৰে যে আপোনাৰ মোবাইলটোত যিটো চাৰ ভেলু সেইটো 1.6 যিটো গভৰ্ণমেণ্টে ধৰি দিছে 1.6 ৱাট পাৰ কেজি তাতকৈ কম আছে এনে বেছি আছে, যদি চাব বিচাৰে তেতিয়া আপুনি কি কৰিব, ডায়েল কৰিব *07# ডায়েল কৰিলে আপোনাৰ সেই ভেলুটো ওলাই পৰিব। গতিকে আপুনি সেইটো এনেকৈ আপোনাৰ মোবাইলটোৰ চাৰ ভেলুটো চাব পাৰে। আশা কৰোঁ আপোনালোকৰ এইখিনি কথাৰে চাৰ ভেলু সম্পৰ্কে কিছুমান ধাৰণা ক্লিয়াৰ হ'ল, আপুনি চাৰ ভেলু কি সেইটো গম পালে। যদি আপুনি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক বাটনটো নিশ্চয় ক্লিক কৰিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে এতিয়ালৈ আহিছোঁ।